আপুনি ভিডিঅ'ত চাই থকা সন্মানীয় ব্যক্তিজন বাংলাদেশৰ নাটৰৰ বাসিন্দা। তেখেত এজন অন্ধ মানুহ, কাৰো সহায় নোলোৱাকৈ বাহত ধৰি লাঠিত ধৰি মছজিদত গৈ থাকে। জানিব পৰা মতে তেখেত মছজিদত গৈ আজানো দিয়ে, সঠিক ৰূপত জামাতৰ সৈতে নামাজ আদায় কৰে। দেখাত তেখেতৰ বয়স একেবাৰে কম হোৱা যেন নালাগে, 100 বছৰমান হ'ব চাগে। অন্ধ এজন মানুহ ৰাস্তা চিনি পোৱা নাই, ৰাস্তা পাৰ হ'ব পৰা নাই। আপুনি তেওঁক সহায় কৰি দিয়াটো সাহাবা ৰিদৱানুল্লাহি আলাইহিম আজমাইনৰ আখলাক। নাটৰৰ সন্মানীয় মুৰব্বীজন অন্ধ হোৱাৰ পিছতো মছজিদৰ মুয়াজ্জিন বা নিয়মিতভাৱে মছজিদত গৈ জামাতৰ সৈতে নামাজ আদায় কৰা, এইটো সাহাবা ৰিদৱানুল্লাহি আলাইহিম আজমাইনৰ আখলাক। আজি সাহাবা যদিও নাই, কিন্তু তেওঁলোকৰ আখলাক আমি কিছুমান মানুহৰ মাজত দেখিবলৈ পাওঁ। কিন্তু পৰিতাপৰ বিষয়, আজি আমি যিসকলে সুস্থ হোৱাৰ পিছতো নামাজ আদায় কৰা নাই বা মছজিদলৈ যোৱা নাই, আমাৰ বাবে এইটো লাজৰ বিষয় নহয়নে? আশহাদু আন্না মুহাম্মাদাৰ ৰাসূলুল্লাহ। হাইয়া আলাস সালাত।